পুনৰবাৰ গৌতম এছএমএছ ভ্লগলৈ স্বাগত। মই আজি আছোঁ নলবাৰী জিলা অন্তৰ্গত গন্ধিয়া যজ্ঞস্থলীত। এয়া হৈছে নৱগ্ৰহ দেৱালয়। আপোনালোকক কি দেখুৱাব পাৰিম বাৰু নাজানো, কিন্তু চাওঁ আহক। মই এয়া ফাৰ্ষ্ট টাইম ইয়ালৈ আহিছোঁ, কিন্তু আহি ভাল লাগিলে। এয়া হৈছে দেৱালয়ৰ ভিতৰৰ দৃশ্য। ইয়াতে যজ্ঞস্থলীত এই মন্দিৰটোৰ পৰাই এই মন্দিৰটোৱে মূল মন্দিৰ। ইয়াত যজ্ঞ হৈ আছে। এয়া হৈছে ভক্তসকলে ইয়াত বহি পেলাই চাই থাকিব পাৰে আৰু। এয়া নৱগ্ৰহ দেৱালয় গন্ধিয়া। এয়া দেৱালয়ৰ প্ৰাংগণৰ ভিতৰত। এয়া হৈছে সাংস্কৃতিক মঞ্চ, আৰু ইয়াতে দোকান পোহাৰ এনেকে আহিছে। এয়া হৈছে চেলফি স্থলী। এয়া হৈছে জটায়ু পক্ষী। এই জটায়ু পক্ষীটো যিজন দ্বাৰাই বনাইছিল তেখেতৰ লগতে বাৰু কথা হ'ম। এই বিশেষ পক্ষীটো বৰ ভাল লাগিছে। সাংস্কৃতিক মঞ্চ, ইয়াত সম্ভৱতঃ পুতলা নাচ হ'ব। আৰু ইয়াতে দাদা এজনক লগ পালোঁ, লগ পাই সুধিলোঁ, এইটো অকল নৰাৰে বনোৱা হৈছে, ধানৰ যিটো আমাৰ নৰা আছে। নৱগ্ৰহ মহাযজ্ঞ বুলি আমি এইবাৰ বেলেগ ধৰণে অলপ কৰিব খুজিছোঁ। সেই মৰ্মে আমি আজিকালি যিহেতু চলিছে প্ৰত্যেকেইতে চেল্ফি পইণ্ট লাগেই, সেই চেল্ফি পইণ্টটো আমি বনাইছোঁ। বনাই কিনি আমাৰ মানুহখিনি এটা নতুনত্ব বিচাৰে, সেইকাৰণে আমি সেই নতুনত্বটোৰ কাৰণে আমি চেল্ফি পইণ্টখিনি বনাইছোঁ। আৰু এই পিছপিনে দেখা পাইছে এইটো ইগল এটা বনাইছোঁ। তেনেকৈ বনাই কিনি মানুহখিনিক এটা নতুনত্ব দিয়াৰ কাৰণে, যে আহি কিনি যাতে মানুহখিনি ভাল পায়, সেইকাৰণে এইখিনি বনোৱা গৈছে। সেয়ে আৰু যদি ইউটিউবৰ জৰিয়তে যদি আপোনালোকে দেখিছে 22 তাৰিখলৈকে ইয়াত প্ৰগ্ৰেম চলি থাকিব গন্ধিয়া নৱগ্ৰহ দেৱালয়ত। গতিকে আপোনালোকে সময় সুবিধা মিলি কিনি আপোনালোকে আহিব পাৰে, আৰু এখেতৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু তেখেতৰ চেনেলটো আগুৱাই নিয়াৰ কাৰণে আপোনালোকে সহায় কৰি দিব। ধন্যবাদ।